আমি আহি আছো এতিয়া মাছৰ বজাৰলৈ। মাছৰ বজাৰ চাব আহিলো। এতিয়া মাছৰ বজাৰ আছে, মাছৰ বজাৰত আমি সোমাম, মাছ পাম। দেখুৱাই যাম মাছৰ বজাৰত মাছ পাম। আমি বহুত মাছ, ডাঙৰ ডাঙৰ মাছ দেখিব পাইছো ইয়াত। দেখাব ভোগালী শুভেচ্ছা যাচিলোঁ। আপোনালোকে দেখুৱাই যাম মাছৰ বজাৰ, বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে। আপোনালোকে চাই যাব শেষলৈকে মোৰ ভিডিঅ'টো। ধন্যবাদ। এইবোৰ মাছ ডাঙৰ ডাঙৰ মাছ। মাছটো দাঙি পেলাই দেখাই দিম নেকি? দাঙিলে দেখাই দিম হ'ল। দুটা ধৰ লাগিব। এই ডাঙৰ ডাঙৰ মাছ চাওক। এইটো হ'ল চিতল মাছ। চিতল জিন্দা হৈ আছে। ঠিক আছে। মাছৰ বজাৰ চাই কেনেকুৱা লাগিছে? একদম মজা। 10 টকা মই খৰিয়া মাছ পাইছো। এই মাছ উৰুকাৰ ৰাতি মাছৰ বজাৰ চাই কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? বহুত ডাঙৰ ডাঙৰ মাছ আছে। আমি ফটো উঠিলো। এই কোনটা মাছ না মাছ কেইটকা দি ল'লে? 200 টকা। এই মাছ দাদা ভাল। মাছৰ বজাৰ ৰাজসকল পুৰা ভিৰ হৈ আছে। মাছ লৈ যা। মাছ ডাঙৰ মাছ। বহুত ৰাইজ হৈছে মাছৰ বজাৰ চাবলৈ। মাছ লৈ যা দাদা। মাছ কেনে লাগিছে মাছৰ বজাৰ? মাছৰ বজাৰ কেনেকুৱা লাগিছে? 300 লৈ যাব। ঠিক আছে। এই কি লৈ কয়? চন্দা মাছ। ডাঙৰ মাছ এটা লৈ যা। পাই যা কেনেকুৱা লাগিছে মাছৰ বজাৰ চাই? আপোনালোকে চাই যাব মাছৰ বজাৰ। ডাঙৰ ডাঙৰ মাছ। থেকেৰা আছে, ৰৌ আছে, গাছকাপ আছে, চিতল আছে। 1000 টকা মাত্ৰ। গোটেইটো নে তাই কিলো? মই যে তাই বুলি ভাবিছিলো। মাছ ডাঙৰ ডাঙৰ মাছ। দাদা কেনেকুৱা লাগিছে মাছৰ বজাৰ দেখি? কেনেকুৱা লাগিছে? ভাল লাগিছে। মাছ নাম দিয়া। উৰুকা বতৰ মাছ, ডাঙৰ ডাঙৰ মাছ। এই মাছ ডাঙৰ ডাঙৰ মাছ। মাছ দাদা মাছ কেনেকৈ দিছে? কোনটো এই ডাঙৰটো? এই মাছ দাদা মাছ কেনে দিছে?
220 নাই নাই 220 নাই এই মাছ 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 ডাঙৰ ডাঙৰ মাছ হৈছিলে ন ফোন